নমস্কাৰ বন্ধুসকল, এটা পুৰণা LED বাল্ব কেনেকৈ বনাব পাৰি তাকে আজি আমি জানিবলৈ চেষ্টা কৰিম। সাধাৰণতে আমি এই LED বাল্ববোৰ বেয়া হ'লে পেলাই দিওঁ, কিন্তু এই বাল্বটো অতি কম টকাতেই আমি ৰিপেয়াৰ কৰি আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰিম। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এই বাল্বটো কেনেকৈ ৰিপেয়াৰ কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰিব তাকে আজি আমি জানিবলৈ চেষ্টা কৰিম। এইটো হৈছে পুৰণা LED বাল্ব। ইয়াক খুলি DOBত লাগি থকা ৱায়াৰ কেইডাল এৰাই দিব আৰু DOBটো খুলি দিব। বাল্বটোৰ ভিতৰত থকা চাৰ্কিট বৰ্ডখন উলিয়াই দিব। ইয়াৰ পাছত পুনৰ নতুন ৱায়াৰ কানেকশ্যন দিব লাগিব। আৰু চিলভাৰ প্লেটখন লগাই দিব। এইখন হৈছে 9 watt DOB বৰ্ড। ইয়াৰ দাম মাত্ৰ 10 টকা। ই ডাইৰেক্ট AC কাৰেণ্টত চলে। এতিয়া DOBখন লগাই ৱায়াৰ কেইডাল সমানেই কাটি DOBৰ N আৰু L কানেকশ্যনত কানেক্ট কৰিব।
এয়া আমাৰ বাল্বটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া ইয়াক টেষ্ট কৰিম। এয়া লাইটটো জ্বলি উঠিছে। এনেকৈ এটা পুৰণা LED বাল্ব নতুনকৈ ব্যৱহাৰ কৰিবলৈ কাৰণে বনাই ল'ব পৰা যায়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।